বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ আৰু আশা কৰোঁ আপোনালোকো ভালে আছে আৰু দিনটি বহুত সুন্দৰকৈ পাৰ হ'ল চাগে। চাওকচোন, মই কিমান সুন্দৰ লোকেশ্যন এটাত আছোঁ, আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু সেইকাৰণে আহিলোঁ মই এইখিনিলৈ। এইখিনি আমি অহা যোৱা কৰি থকা ওচৰতে প্ৰায়ে থাকোঁ, কিন্তু ভাবিলোঁ আজিও আপোনালোকক অকণ দেখাই দিওঁ। মোৰ পিছফালে এইটো যিটো ৰাস্তা আছে দেখিছেনে, এইটো মোৰ পিছফালে যিটো ৰাস্তা আছে এইটো ৰাতিপুৱা মৰ্ণিং ৱাক কৰা আৰু চাইকেলিং কৰা ৰাস্তা হয়। এইটো ৰিং ৰোড হয় আৰু এইটো আছে আপোনাৰ হায়দৰাবাদৰ হয়। হায়দৰাবাদৰ আপোনাৰ নাগোলাপল্লী বুলি কয়, নাগোলাপল্লী প্লেজৰ ওচৰত আছে। বহুত সুন্দৰ লোকেশ্যন, চাওকচোন এনেই অকণমান আপোনালোকে গম পাব কিমান সুন্দৰ লাগিছে লোকেশ্যন। মোৰ কিন্তু বহুত ভাল লাগে, দেখিছেনে? অলপ অলপকৈ আপোনালোকক দেখাই দিছোঁ কিমান সুন্দৰ, একদম পূৰা গছ মানে আৰু গাৰ্ডেনে একদম পূৰা ভৰ্তি হৈ আছে ধুনীয়াকৈ, একদম বহুত দূৰলৈকে দেখিছেনে? খুব সুন্দৰ লাগে দেই, দেখিছেনে কিমান সুন্দৰ, একদম বহুত আৰু ধুনীয়া মানে দেখিছেনে? একদম লোকেশ্যনটো চালে চাই থাকিব মন যায় আৰু। দেখিছে? বহুত দূৰলৈকে আছে পুখুৰী, দেখাই দিছোঁ অলপ জুম কৰি, কেনেকুৱা লাগিছে জনাব।